কথাটো শুনিহে মনটো বেয়া লাগে। কথাবোৰ শুনি মোৰো বেয়া লাগিছে, কিন্তু আজি ভগৱানৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত অগাধ বিশ্বাস আহিছে। অন্ততঃ আজি প্ৰমাণ হ'ল মানুহে এই জনমত কৰা পাপৰ ফল এই জনমতে ভুগিব লাগিব। মোৰ ভণ্টিৰ লগত ইমানবোৰ হৈ গ'ল, তথাপিতো জেঠাই এষাৰো মাত নামাতিলে। কিন্তু এতিয়া নিজৰ লগত হৈছে যেতিয়া তেওঁ নিজেই উপলব্ধি কৰিব। মোৰ ভণ্টিয়ে সকলোবোৰ কথা গম পোৱাৰ পিছত সেইখন ঘৰত চকুলো টুকি কেনেকৈ দিন পাৰ কৰিবলগীয়া হৈছিল। সেইফালৰ পৰা চাবলৈ গ'লে ঠিকেই আছে। মানুহে এইটো জনমত যি পাপ বা পুণ্য কৰে তাৰ ফল এইটো জনমতে ভোগে। কিন্তু বৰ্ণভদ্ৰ ঘৰখনৰ মানুহখিনিৰ কথা ভাবি আচৰিত লাগে। মানুহ টকা পইচাৰ কাৰণে ইমান তললৈকে নামি যাব পাৰেনে? ময়ূৰী, ককাটো এনেকুৱা নাছিল। প্ৰান্তৰ হাজৰিকাই অন্ততঃ ককাৰ লগত এনেকুৱা কৰিব নালাগিছিল। এইবোৰ মানুহে শাস্তি পাব লাগে। হ'ব শাস্তি, সকলোৱে শাস্তি পাব। মানুহৰ বৰ বৰ কথা। অহংকাৰত মুগ্ধ হৈ জেঠাই কি কৈছিল নিজেই গম পোৱা নাছিল। এতিয়া নিজেই উপলব্ধি কৰিব। নিজৰ চাহটোৱে যেতিয়া শত্ৰু হৈ সন্মুখত থিয় দিয়ে তেতিয়া গম পাব ইমান অহংকাৰ কৰিব নালাগে। কাইলৈ কাৰ কি হয় কোনেও নাজানে। হয়তো চাগৈ ইয়াকেই কয় সময়। কথাতে আছে নহয়, বোলে ভগৱানে দিও চাই নিও চাই। জেঠাই, আপুনি এনেকৈ এতিয়া কটা কটা কৰি থাকি একো লাভ নাই। আপোনাৰ বিশ্বাসখিনি হেৰুৱাৰ বাবে আপুনি এনেকৈ কন্দা কটা কৰিছে। কিন্তু জেঠুৰতো আপোনাৰ প্ৰতি অলপ সহানুভূতি নাই। থকা হলে বাৰু তেখেতে এনেকৈ আন এখন সংসাৰ কৰিবগে পাৰেনে? জেঠাই, সকলোৱে কৈছিল যে মোৰ বাবে ককাই হেনো মৃত্যু সাৱটি ল'ব লগা হৈছিল। আচলতে ককাই জেঠুৰ এই কাণ্ড কাৰখানাবোৰ দেখিহে ভাগি পৰিছিল। এফালে জেঠুৰ এই কাণ্ড, আনফালে নাতিয়েকৰ এইবোৰ কাণ্ড দেখি ককা দুৰ্বল হৈ পৰিছিল। জেঠাই, ককাই আচলতে ভয় খাইছিল। সেইবাবে সকলোখিনি মোৰ নামত লিখি থৈ গৈছিল। আপোনাৰ নামত লিখি থৈ যাব পাৰিলে হয়, কিন্তু ককাই সন্দেহ কৰিলে কিজানি ভৱিষ্যতে জেঠুৱে আপোনাৰ পৰা এইবোৰ কাঢ়ি লৈ যায়। সেয়ে ককাই এই সিদ্ধান্ত ললে। যিখন ঘৰ ককাই মন্দিৰ বুলি ভাবিছিল, এই ঘৰখনৰ আদৰ্শ সকলোৱে মানি চলিব বুলি ভাবিছিল, সেই ঘৰখনৰ মানুহে ককাৰ আগত মদ পানী খাই অশান্তিৰ সৃষ্টি কৰিলে। ককাই এইবোৰ নীৰৱে সহ্য কৰি থাকিব লগা হৈছিল। জেঠাই, এতিয়া এনেকৈ কান্দি নাথাকিব জেঠাই, কাৰণ এতিয়াও আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা আছে। জেঠাই, বৰুৱা ইহঁতকেইটা ক'ত? বৰা আনি আছে ছাৰ। কেনে লাগিছে ইয়াত থাকি? ভাল লাগিছে? শুনিছো এতিয়ালৈকে হেনো তহঁতে মুখেই খোলা নাই। আচ্ছা, তহঁতে কি ভাবিছ বাৰু? সত্য দ্বাৰা ইয়ালৈ আহি তহঁতক বচাবহি? যি নিজে বাচিবনে ফচিব তাৰ ঠিক নাই, সি ইয়ালৈ আহি তহঁতক বচাবহি। 48 ঘণ্টা হ'ল আহিল সত্য দ্বাৰা, নাহে। ভৃগু কাকতি, তোৰ কাৰণে এটা বেয়া খবৰ আছে। তোৰ একমাত্ৰ ভণ্টি, তাইক কোনোবাই মাৰ্ডাৰ কৰি ৰাস্তাৰ কাষত পেলাই থৈ গৈছে। কি কৈছে আপুনি এইবোৰ? পুলিচে মাৰ্ডাৰ বুলি সন্দেহ কৰিছে, কিন্তু তোৰ নিজৰ আত্মীয় মৰিলেও মই তোক তালৈ যাব দিব নোৱাৰিম। অৱশ্যে তোৰ মনৰ শান্তিৰ বাবে ডেড বডিৰ ফটো এখন দেখুৱাব পাৰোঁ। বৰুৱা, আপুনি ফটোখন পঠিয়াইছিল নহয়? হয় ছাৰ, পঠিয়াইছোঁ।
হয়নে এইখন? নাই নাই মোৰ ভণ্টিৰ মৃত্যু হ'ব নোৱাৰে। কোনে কৰিলে মোৰ ভণ্টিৰ এই অৱস্থা? উপায় নাই, বেয়া কামৰ ফল এনেকুৱাই। ধৰি ল তোৰ কুকৰ্মৰ শাস্তি তোৰ ভণ্টিয়ে পালে। ছাৰ মোক এবাৰ ভণ্টিৰ ওচৰলৈ যাব দিয়ক। মই আপোনাক হাত জোৰ কৰিছো ছাৰ। সেইটোতো নহ'ব। আজি তয়ো উপলব্ধি কৰ নিজৰ আত্মীয়ক হেৰুৱালে কেনেকুৱা লাগে। মোৰ যি সন্দেহ এই কাম আপুনিয়ে কৰিছে। আগন্তুক দিনত ইয়াতে থাকিলে এনেকুৱা ধৰণৰ খবৰ আহিয়ে থাকিব। আচল কথা, যি এনেধৰণৰ অপৰাধ কৰে তাৰো শাস্তি ছেম হ'ব লাগে। মানে ধৰি ল তই যদি কাৰোবাৰ এখন হাত ভাঙ, তোৰো যদি এখন হাত ভাঙি দিয়া যায়, তেহে গম পাবি অপৰাধ মানে কি। এনিৱে, মৃতকৰ আত্মাই শান্তি পাওক। ইয়াছিন, তোৰ এটা সৰু ল'ৰা আছে নহয়নে? নামটো কি? ইমৰান। ছাৰ, মোৰ ল'ৰাটোক একো নকৰিব। মোৰ ফেমিলিটোৰ ওপৰত চকু নিদিব। মই আপোনাক কৈ দিছো, মোক শাস্তি দিয়ক যি দিয়ে। মই আপোনাক কৈ দিছো। জেঠাই, এনেকৈ কান্দি থাকিলে জানো সমস্যাবোৰ সমাধান হ'ব? এইবোৰে আপোনাক কষ্টহে দিব। মোক ক্ষমা কৰা অৰুন্ধতী, মোক ক্ষমা কৰা। এইবোৰ আপুনি কি কৈছে জেঠাই? মই তোমাক বহুত অকথ্য কথা শুনাইছিলো। আচলতে মই তোমাক বুজিয়ে পোৱা নাছিলো। এতিয়াহে মই বুজিছো কোন সঁচা কোন মিছা। হ'ব দিয়কচোন জেঠাই, এতিয়া নাই অৰুন্ধতী, মই তোমাক ইমান কষ্ট দিছিলো বাবে আজি হয়তো ময়ো সেইকাৰণে ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে। আচলতে পাপাই মোৰ মনত তোমাৰ প্ৰতি কিছুমান বেয়া মনোভাৱ সোমোৱাই দি মোৰ ধাৰণাই সলনি কৰি পেলাইছিল। মই তোমাক হাত জোৰ কৰিছো অৰুন্ধতী, মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া। জেঠাই, মই আপোনাতকে সৰু। মানুহৰ মাজততো ভুল বুজাবুজি থাকে। যিহেতু আপোনাৰ চাৰিওফালে কিছুমান বেয়া মানসিকতাৰ মানুহ আছিল, গতিকে আপোনাৰ মনটো কিছু পৰিমাণে ঘূণীয়া হোৱাটো স্বাভাৱিক কথা। কিন্তু মই আপোনাক কোনো কথাতে ধৰি থকা নাই জেঠাই, কোনো কথাতে ধৰি থকা নাই। মই আজি বুজি পাইছো, মই যদি ঠিকে থাকিলোহেঁতেন তুমি কেতিয়াও এইখন ঘৰ এৰিবলগীয়া নহলহেঁতেন। মোৰ বাবে তুমি ইমান কষ্ট খাবলগীয়া হল। মই দেউতাকো বহুত কষ্ট দিলো। নহয় জেঠাই, আপোনাৰ কথাবোৰে মোক দুখ দিয়া নাছিল, মোক দুখ দিছিল এখেতৰ কামবোৰে। বাইদেউ, বৌ এখন ঘৰৰ পৰা যোৱাৰ পাছতো প্ৰতিদিনে ঘৰখনৰ খবৰ লয়। মোক আপোনালোকক ভালদৰে চোৱা চিতাৰ কাৰণে পৰামৰ্শ দিয়ে। অথচ দেউতাৰ সেই সময়ত মই তোমাক এবাৰ দেউতাক চাবও নিদিলো, দেউতাৰ শ্ৰাদ্ধত তোমাক আহিবও নিদিলো। মই তোমাৰ এটা খবৰো নাৰাখিলো। মই বৰ বেয়া মানুহ, সেইকাৰণে ভগৱানে মোক এইবোৰ শাস্তি দিছে। আচলতে ভগৱানে মোৰ অহংকাৰ সহ্য নকৰিলে। অৰুন্ধতী, মই তোমাক বহুত দুখ দিছো। মোৰ প্ৰতি তোমাৰ মনত একো বেয়া ভাৱ নাৰাখিবা। আপুনি কি কৈ আছে জেঠাই? আপোনাৰ প্ৰতি মই বেয়া ভাৱ কিয় ৰাখিম বাৰু? দেউতা ঢুকাল, এখেতে মোক এৰিলে। এতিয়া মই বৰ অকলশৰীয়া অৰুন্ধতী।
তুমি মোক অকলশৰীয়া নকৰিবা। নকৰো জেঠাই, মই আপোনাৰ কাষত সদায় চাহটোৰ দৰে থাকিম, কথা দিলো আপোনাক। স্যার, তুমি থানাত যে আকৌ পুলিচে কিবা কাৰণত তোমাক উঠাই অনা নাইতো? নহয় স্যার, আজি মই নিজে থানালৈ আহিছো। বহা। স্যার, মই এখন FIR দিবলৈ আহিছো। FIR? কাৰ বিৰুদ্ধে? মোৰ জেঠু মানে প্ৰান্তৰ হাজৰিকাৰ বিৰুদ্ধে। সকলো ঠিকে আছেতো? একচুৱেলি স্যাৰ, তেখেতে আমাৰ ঘৰখন লগতে মোৰ জেঠাইৰ লগত বিশ্বাসঘাতকতা কৰিছে। কি বিশ্বাসঘাতকতা? I see. তাৰমানে প্ৰান্তৰ হাজৰিকাৰ আন এগৰাকী পত্নী আৰু সন্তান সহ এখন সংসাৰ আছে? হয় স্যাৰ। কিয় এনেকুৱা হ'ব নোৱাৰে নেকি? এয়া হ'ব নোৱাৰে স্যাৰ। মোৰ জেঠাই এয়া কেতিয়াও সহ্য কৰিব নোৱাৰিব। মোৰ জেঠাইৰ লগত এনেকুৱা ঘৃণনীয় কাম কৰাৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব। মই জেঠুৰ বিৰুদ্ধে FIR দিম। আপুনি তেওঁক ইমিডিয়েটলি এৰেষ্ট কৰক। আচ্ছা, তোমাৰ জেঠুৱে তোমাৰ জেঠাইৰ সৈতে তেনে কাম কৰাৰ বাবে তেওঁক শাস্তি দিবলৈ পুলিচ থানালৈ দৌৰি আহিছা, কিন্তু ইমান দিনে সেই একেটা কামকে তুমিও কৰি থাকোঁতে সেইটো বেয়া কাম বুলি জনা নাছিলা? তুমি অৰুন্ধতীৰ সৈতে ইমান দিনে যি কৰি আহিছা, তোমাৰ জেঠুৱে তোমাৰ জেঠাইৰ সৈতে ঠিক তাকেই কৰিছে। আইন সকলোৰে বাবে সমান বৰ্ণৱ। তেওঁৰ যদি শাস্তি হ'বলগীয়া হয় তেন্তে তোমাৰো হ'ব লাগিব। অন্তত এতিয়া আনক দুখ দিলে কেনে লাগে নিজে উপলব্ধি কৰিব পাৰিবা। তোমালোকৰ পৰিয়ালৰ মানুহবোৰ কি অদ্ভুত। মোৰ জীৱনত এনেকুৱা মানুহ কেতিয়াও দেখা নাই। তুমি অৰুন্ধতীক বিয়া কৰাই যিখন নাটকৰ ৰচনা কৰিলা, সেইখন শেষ নহওঁতেই আৰু এখন নাটক। তাতে অৰুন্ধতীৰ দেউতাকৰ হত্যা, তোমাৰ মা দেউতাৰ হত্যা, সেইকেইটাতো আছেই। আৰু কি কি যে ৰহস্য ওলাবলৈ বাকী আছে ভগৱানেহে জানে। তোমাৰ জেঠাইক এবাৰ থানালৈ পঠাই দিবা। এই FIRখন তেওঁ নিজেই দিব লাগিব। অ'কে ছাৰ। আৰু এটা কথা, এনেও মই তোমাৰ লগত এবাৰ লগ পাবলগীয়া আছিলে। কওক ছাৰ। অৰুন্ধতী তোমালোকৰ ঘৰলৈ উভতি অহা কথাটো মই গম পাওঁ। তেওঁ তোমালোকৰ ঘৰত থকা কেইদিন যাতে তেওঁৰ কোনো অসুবিধা নহয় তাৰ দায়িত্ব তোমাৰ। অ'কে? এই দিনকেইটাৰ ভিতৰত তেওঁৰ যদি কিবা অনিষ্ট হয়, ঘৰখনৰ সকলোৰে ডাঙৰ বিপদ হ'ব। বুজিছা নহয়? বুজিছোঁ ছাৰ। এতিয়া যোৱা। এতিয়া আমাৰ ঘৰৰ অৱস্থা খুব বেয়া। এতিয়া যিমান বেয়া তাতকৈ আৰু বেছি বেয়া হ'বলৈ গৈ আছে। ৰ'বা বৰ্ণৱ, তুমি দুখ নকৰিবা, সকলো ঠিক হ'ব। কি ঠিক হ'বলৈ আছে শ্ৰুতি? দাদুৱে এনেকুৱা এটা কাম জেঠাইৰ লগত কৰিব নালাগিছিল। জেঠাই বহুত কষ্ট পাইছে। দাদু এনেকুৱা বুলি মই ভবা নাছিলোঁ, কিন্তু মোৰ আৰু এটা কথা দাদুৰ ওপৰত সন্দেহ আছে। তেওঁ বাৰু তোমালোকৰ প্ৰপাৰ্টি পোৱাৰ আশাত আছিল নেকি? কাৰণ অৰুন্ধতীয়ে চাইন নকৰাত তেখেতে ঘৰ এৰিলে। তেওঁ গম পালে অৰুন্ধতীৰ পৰা আৰু আশা কৰি লাভ নাই। সেইফালৰ পৰা অৰুন্ধতীয়ে চাইন নকৰি ভালেই কৰিলে, কাৰণ অৰুন্ধতীৰ পৰা সেইবোৰ তুমি পাছতো উলিয়াব পাৰিবা। কিন্তু এবাৰ দাদুৰ হাতত যোৱাৰ পাছত
তুমি এইবোৰ কেতিয়াও উলিয়াব নোৱাৰিলা হয় মই এনেও আগতেই গম পাইছিলোঁ তোমাৰ দাদু বৰ ঠিক মানুহ নহয় তেওঁ নিজে নিজে তোমাৰ ৰাস্তাৰ পৰা আঁতৰি গৈ ভালেই কৰিলে দাদু আঁতৰি যোৱাৰ কাৰণে তুমি দুখ নকৰিবা মোৰ এতিয়া জেঠাইলৈহে বেয়া লাগিছে আচলতে এনেকুৱা পৰিস্থিতিতহে মানুহক চিনিব পাৰি হ'ব বৰ্ণৱ এতিয়া তুমি যোৱা তুমি মোক সময় দিয়াতকৈ জেঠাইক সময় দিয়া জেঠাইৰ লগত কথা পাতা কেইদিনমানৰ পাছত দেখিবা সকলো ঠিক হ'ব